প্ৰিয় দৰ্শক, অৰুণোদয় 2.0 এই ফৰ্মখন ফিল আপ কৰোঁতে অতি সাৱধানে ফিল আপ কৰিব যাতে কটাকটি আৰু লেতেৰা নহয়। কাৰণ এই ফৰ্মখন বেয়া হ'লে আৰু এখন ফৰ্ম নাপাব, যিহেতু এজন মানুহক এখনেই ফৰ্ম দিয়া হৈছে আৰু ইয়াৰ জেৰক্স কপি দিলে নচলিব। গতিকে অতি সাৱধানে ফিল আপ কৰিব। আপুনি নিজৰে হওক বা আনৰে হওক ফিল আপ কৰোঁতে, যিহেতু অতি মূল্যৱান ফৰ্ম এখন। এতিয়া আহক এই ফৰ্মখন কেনেকৈ ফিল আপ কৰিব লাগে সেই বিষয়ে অলপ আলোচনা কৰোঁ আৰু এই ফৰ্মখনৰ লগত কি ডকুমেণ্টছ গাঁঠি দিব লাগিব সেই বিষয়েও অলপ আলোচনা কৰোঁ। ফৰ্মখন ফিল আপ কৰিবলৈ একেবাৰে চমু, ইয়াত ইমানখিনি বুজাবলৈ দৰকাৰ নাই। মাত্ৰ ইয়াত লিখিবলৈ লিখা আছে ৱাইফ অফ, মানে WO। যদি WOত আপুনি টিক মাৰ্ক দিয়ে তেনেহ'লে আপুনি কাৰ তিৰোতা হয়, আপোনাৰ স্বামীৰ নাম কি। আপুনি যদি মহিলা মানুহ তেনেহ'লে ইয়াত আপোনাৰ স্বামীৰ নামটো লিখিব। ইয়াত WO লিখা আছে, ইয়াত টিক মাৰ্ক দি দিব। তাৰপাছত ইয়াত DO লিখা আছে, ইয়াত ডাটাৰ অফ, মানে আপুনি কাৰ জীয়েক সেইটো লিখিব লাগিব। মাত্ৰ ইয়াত আপোনাৰ দেউতাৰ নাম লিখিব লাগিব। আপুনি যদি মহিলা মানুহ হয় তেনেহ'লে আপুনি ইয়াত DO লিখা আছে, ইয়াত টিক মাৰ্ক দিব। ইয়াত আপোনাৰ দেউতাৰ নাম লিখিব। তাৰপাছত ইয়াত লিখা আছে CO, মানে কেয়াৰ অফ। আপোনাৰ ঘৰত যদি আপুনি দেউতাৰ নাম নাই লিখা, ইয়াত আপোনাৰ যদি হাজবেণ্ডৰ নাম নাই লিখা, আপোনাৰ যদি বেলেগ মানুহে আপোনাক চোৱা চিতা কৰি আছে, ধৰক আপোনাৰ গাৰ্জেন বেলেগ মানুহ, মানে ধৰক আপোনাৰ দদাই বৰপাই কোনোবা হ'ব পাৰে, তেনেহ'লে তেখেতৰ নাম লিখিব। ইয়াত CO, ইয়াত ৰাইট চিন টিক মাৰ্ক দি দিব। সিমানেই কথা। তাৰপৰা এইটো 4 নম্বৰটো হ'ল কি, ইয়াত মানে 1 তাৰিখ 1 মাহ 2023 চনৰ ভিতৰত আপোনাৰ বয়স কিমান হৈছে, মানে কেইবছৰ কেইমাহ কিমান দিন হৈছে সেইটো উলিয়াব লাগিব। উলিয়াই কিনি আপুনি ইয়াত লিখিব লাগিব দীঘলকৈ এনেকৈ। তাৰপিছত বাকীবোৰ চমু আছে, এইটো অলপ জানিব লাগে। 8 নম্বৰটো আপুনি GP লিখা আছে, মানে গাঁও পঞ্চায়ত, তাত টিক মাৰ্ক দি পিনি আপোনাৰ গাঁও পঞ্চায়তৰ নামটো ইয়াত লিখি দিব। সিমানেই কথা, বাকীবোৰ একেবাৰে চমু এইখিনি। এতিয়া আমি আগুৱাই যাম। আপুনি যদি তিৰোতা মানুহ, মহিলা মানুহ, তেনেহ'লে ইয়াত ৰাইট চিন দি দিব, টিক মাৰ্ক দি দিব। তাৰপিছত আপুনি যদি তৃতীয় লিংগ, আপুনি হিজিৰা ধৰণৰ ব্যক্তি হয়, তেনেহ'লে আপুনি ইয়াত টিক মাৰ্ক দি দিব। তাৰপিছত আপুনি যদি দিব্যাংগন, মানে আপুনি যদি পংগু টাইপৰ মানুহ হয়, মানে পলিঅ' লগা ধৰণৰ কিবা মানুহ হয়, তেনেহ'লে আপুনি ইয়াত টিক মাৰ্ক দি দিব। তাৰপিছত ইয়াত আছে আপুনি যদি অসমত বাস কৰা মানুহ হয়, তেনেহ'লে ইয়াত য়েছ, ইয়াত দি দিব টিক মাৰ্ক। তাৰপিছত ছেকেণ্ড লাইনত আছে 2 নম্বৰটোত আছে আপোনাৰ অসমতে আপুনি থাকি যদি স্থায়ীভাৱে অসমতে বসবাস কৰে, বেলেগ ৰাজ্যত বা বেলেগ দেশত যদি নাথাকে, তেনেহ'লে আপুনি ইয়াতে য়েছ টিক মাৰ্ক দি দিব। তাৰপিছত এইখিনি লিখা আছে আপোনাৰ বছৰেকী ইনকাম আপোনাৰ 2 লাখ টকাৰ কমৰ ভিতৰত নেকি, তেনেহ'লে ইয়াত য়েছ দি দিব। বেছি হ'লে ন' টিক মাৰ্ক দিব লাগে, কিন্তু পৰাপক্ষত য়েছত দিলে ভাল হয়। কাৰণ য়েছত দিলে আপোনাৰ দৰিদ্ৰ বা দুখীয়া শ্ৰেণীৰ তলত বাস কৰা মানুহ বুলি পিনে আপোনাক মানে চৰকাৰে সেইবিলাক মানুহক বেছি সুবিধা দিছে। গতিকে ইয়াত টিক মাৰ্ক দিলে ভাল হয়। তাৰপিছত 3 নম্বৰ এইখিনি আপুনি যিমান পাৰে ন' লিখিলে ভাল হয়। কাৰণ এইবিলাক বেমাৰ আছে, এই বেমাৰবিলাক যদি মানে আপোনাৰ ঘৰত আছে, আপোনাৰ যদি বা আপোনাৰো আছে, তেনেহ'লে এইবিলাক আপুনি ইয়াত য়েছ টিক মাৰ্ক দিব লাগিব। এইটো যিটো এটা বেমাৰ, এইবিলাক বেমাৰত এইটো ধৰক হিম'ফিলিয়া বেমাৰ আছে, হিম'ফিলিয়া বেমাৰ আছে যদি আপুনি চিধা গৈ কিনি ইয়াত য়েছত টিক মাৰ্ক দিব। ইয়াত দুটা আছে, ইয়াত দুইটাতে আপুনি ন' লিখিব। যদি য়েছত লিখি দিয়ে আপুনি কেঞ্চেল হৈ যাব পাৰে, এইটো এটা সাৱধান হৈ থাকিব। কাৰণ ইয়াত লিখা আছে আপোনাৰ ঘৰত কোনোবা MLA MP বা আপোনাৰ ৱাৰ্ড মেম্বাৰ তেনেকুৱা ধৰণৰ আপুনি চাকৰি কৰা মানুহ আছে নেকি আপোনাৰ ঘৰত, সেইটো সুধিছে। গতিকে আপুনি ইয়াত য়েছত নিদিব, ইয়াত দুইটাতে ন' দি দিব। যদি য়েছত দি দিয়ে আপুনি কেঞ্চেল হৈ যাব পাৰে। এইখিনি ফিল আপ কৰোঁতে চবতে ন' লিখি দিব। যদি য়েছত লিখে আপুনি কেঞ্চেল হৈ যাব পাৰে। ইয়াত জানিব বিচাৰিছে আপুনি কিমান ওজনৰ মানুহ, আপুনি কিমান ধনী নে আপুনি দুখীয়া নে, সেইটো জানিব বিচাৰিছে। গতিকে যদি য়েছত দি দিয়ে আপুনি কেঞ্চেল হৈ যাব, মানে আপুনি পোৱাৰ অযোগ্য বুলি বিবেচিত হ'ব। গতিকে চবতে ন' লিখি দিব, তাৰপৰা আগুৱাই যাব। এইখিনিত আপুনি ক'তো য়েছ নিদিব, চবতে ন' লিখি দিব। কাৰণ যদি ইয়াত য়েছত দি পায় তেনেহ'লে আপুনি কেঞ্চেল হৈ যাব পাৰে আপোনাৰ। কাৰণ ইয়াত ধনী ব্যক্তি হয়নে নহয় আপোনাৰ জানিবৰ কাৰণে এইখিনি সুধিছে। ইয়াত যদি আপুনি ক'ৰবাত য়েছ দি দিয়ে তেতিয়া গম পাই যাব যে আপুনি এজন ধনী ব্যক্তি বুলি পিনি, বা তেনেধৰণৰ যদি হয় তেতিয়াহ'লে আপোনাক কেঞ্চেল কৰি দিব পাৰে, আপুনি আঁচনিটো নাপাব পাৰে। গতিকে আপুনি চব ন' লিখি দিব, তাৰপিছত আগুৱাই যাব। বিষয় জানিব পাৰিব, মানে এইটো আপোনাৰ বিষয়ে জানিবৰ কাৰণে এইখিনি দিছে। গতিকে এইখিনি আপুনি বহুত সাৱধানে ফিল আপ কৰিব। আপুনি যদি বিধৱা মানুহ, আপুনি যদি মানে ডিভ'ৰ্চ মহিলা, আপুনি যদি ধৰক হাজবেণ্ডে এৰি দিছে, আপোনাৰ গিৰিয়েকে যদি আপোনাক এৰি দিছে, আপুনি যদি 45 বছৰ বয়সৰ হৈ গৈছে, আপোনাক বিয়া হোৱা নাই, আপুনি যদি ক'ৰবাত অকলশৰে থাকিবলগীয়া হৈছে, তেনেকুৱা ধৰণৰ মহিলা বা ব্যক্তি, তেনেহ'লে আপুনি ইয়াত য়েছত টিক মাৰ্ক দি দিব।
তাৰপিছত আপোনাৰ ঘৰত বা আপুনি যদি বিশেষভাৱে সক্ষম ব্যক্তি নেকি, আৰু ধৰক আপুনি কণা কোজা লেঙেৰা তেনেকুৱা ধৰণৰ ব্যক্তি নেকি সেইটো সুধিছে, তেনেহ'লে যদি তেনেকুৱা ব্যক্তি তেনেহ'লে আপুনি ইয়াত য়েছ দি দিব। তাৰপিছত লিখিছে আপুনি খুজি মাগি খাই ভিক্ষাৰী টাইপৰ ব্যক্তি নেকি, বা আপোনাৰ ঘৰত তেনেকুৱা ব্যক্তি আছে নেকি, তেনেহ'লে আপুনি ইয়াত য়েছত টিক মাৰ্ক দি দিব পাৰে। তাৰপিছত সুধিছে আপুনি ইয়াত আপোনাৰ ঘৰটো পকা নে কেঁচা, যদি আপুনি কেঁচা ঘৰত বাস কৰিছে তেনেহ'লে আপুনি ইয়াত টিক মাৰ্ক দি দিব পাৰে 4 নম্বৰটো। 5 নম্বৰটো লিখিছে আপোনাৰ ঘৰত মানে 16 বছৰৰ পৰা 59 বয়সৰ ভিতৰত আপোনাৰ মানে গাৰ্জেন নাইকিয়া ঘৰত ব্যক্তি আপুনি বসবাস কৰে নেকি সেইটো সুধিছে। তাৰপৰা 6 নম্বৰটো সুধিছে আপোনাৰ মানে 16 পৰা 65 বছৰ 59 বছৰ বয়সৰ ভিতৰত আপোনাৰ ঘৰত কোনো মানে হেৰি নাই নেকি সেইটো সুধিছে, তেনেহ'লে আপুনি টিক মাৰ্ক দি দিব। তাৰপিছত ইয়াত লিখিছে আপোনাৰ আপুনি অকলশৰীয়া মহিলা নেকি, আপুনি ঘৰখন অকলে চলাই আছে নেকি সেইটো সুধিছে, যদি সেইটো তেনেহ'লে আপুনি ইয়াত টিক মাৰ্ক দি দিব। তাৰপিছত লিখিছে আপুনি মানে কোনোবা কাৰোবাৰ ধৰ্ষণৰ বলি হৈছিল নেকি, আপোনাক মানে বা কোনোবাই আপোনাক বিক্ৰী কৰি দিবলৈ নিছিল নেকি, তেনেকুৱা ধৰণৰ ব্যক্তি আপোনাৰ কেছ আছে নেকি জীৱনত, তেনেকুৱা দুখ লগা কথা, তেতিয়াহ'লে যদি তেনেকুৱা আছে আপুনি ইয়াত আপুনি টিক মাৰ্ক দি দিব, য়েছত টিক মাৰ্ক দি দিব। ফৰ্মখিনি সম্পূৰ্ণ ফিল আপ হোৱাৰ পাছত আপুনি এটা কাম কৰিব লাগিব লাষ্টত, অতি সাৱধানে কৰিব, সেইটো হ'ল আপোনাৰ ইয়াত আপোনাৰ নিজৰ চাইনটো দিব লাগিব, চহীটো আপুনি ইয়াত মাৰিব লাগিব, বা আপুনি আঙুঠা লগালেও হ'ব, টিপ চহী দিব পাৰে আপুনি। তাৰপিছত ডেটটো লিখিব, তাৰপিছত ইয়াত প্লেচটো লিখিব, আপুনি কোন ঠাই সেইটো লিখিব। কিন্তু এটা কথা সাৱধান হ'ব, ইয়াত আপুনি একো নকৰিব, এইখিনি মানে অফিচিয়েলি মানে তাত কৰিব, মানে সিহঁতে কৰিব, গতিকে ইয়াত আপুনি কেনেবাকৈ চাইন টাইন বা লেতেৰা কৰি নেপেলাব এই ফৰ্মখন।